অশোকাষ্টমী উপলক্ষে কামপুৰৰ বৰপানী নদীৰ পাৰত ভক্তৰ ভিৰ। অশোকাষ্টমী উপলক্ষে নগাঁও জিলাৰ কামপুৰ মাধৱ থানৰ সমীপৰ বৰপানী নদীৰ ঘাটত দেখা গৈছে ভক্তৰ ভিৰ। ৰাতিপুৱাৰ পৰা বৰপানী নদীত স্নান কৰাৰ বাবে ভিৰ সেই ভক্তসকলৰ। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তসকল সহযোগত পূৰ্বৰ দৰেই এইবাৰো পৰম্পৰা অনুযায়ী অনুষ্ঠিত হৈ আছে পঁচাশীতম অশোকাষ্টমী মেলা। বুধবাৰৰ পুৱাৰ পৰা সন্ধিয়ালৈ স্নানৰ সময় থাকে যদিও অশোকাষ্টমী উপলক্ষে মেলাত যথেষ্ট ভিৰ পৰিলক্ষিত হয়। কচুৱাৰ পৰা খাইৰুল ইছলাম ৰিপৰ্ট, কপিলী এনি। আমাৰ এই শ্ৰী শ্ৰী মাধৱ থানত অনুমানিক প্ৰায় 1939 চনৰ পৰা অশোকাষ্টমী মেলাভাগ পৰ্যায়ক্ৰমে প্ৰতি বছৰে উদযাপন কৰি থকা হৈছে। ইয়াতে আমাৰ দক্ষিণ কামপুৰৰ বৃহত্তৰ অঞ্চলৰ প্ৰায় সকলোখিনি হিন্দু ধৰ্মাৱলম্বী লোকে আজি এই বৰপানী নদীত শ্ৰী শ্ৰী মাধৱ থানৰ কাষতে যি বৰপানী নদী বৈ গৈছে সেই নদীতে স্নান কৰে। স্নান কৰি আহি পেলাই পৰম্পৰাগতভাৱে তেওঁলোকে ইয়াতে মহাপ্ৰসাদ গ্ৰহণ কৰে। মহাপ্ৰসাদ গ্ৰহণ কৰি আৰু শ্ৰী মাধৱৰ ওচৰত তেওঁলোকৰ নিজা নিজা যি মনোকামনা আছে সেইখিনি তেওঁলোকে